কালি দুপৰীয়াৰ পৰা বৰষুণ দিয়াৰ ফলত গোটেই আমাৰ জেগাবোৰ পানী পানী হৈছে গাঁওবোৰ একদম গোটেই পুখুৰী যিমান পুখুৰী আছিলে গোটেইবোৰ বুৰি গ'ল মাছ যিমান আছিলে চব ওলাই গ'ল এতিয়া গোটেই এইবোৰ বহুত বেয়া লগা হৈছে এতিয়া পৰিস্থিতিবোৰ ইমান মাছ দিছিলে মানুহবোৰে গোটেই একদম মাছবোৰে ওলাই গ'ল এইবোৰ ইমান পানী হৈছে হাই হেল্ল' নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিজু এণ্ড নেটৱৰ্ক এতিয়া আমাৰ গাঁৱৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ ৰাস্তাৰ ওপৰে এইবাৰ পানী মাৰিছে আমি জন্ম হোৱাৰ পৰা এনেকুৱা পানী দেখাই নাছিলোঁ এইবোৰ পানী আৰু চাওক টিউবৱেলৰ ওচৰলৈকে পানী গৈছে ইমান পানী হৈছে এইবাৰ আমি জনা হোৱাৰ পৰা এনেকুৱা পানী দেখাই নাছিলোঁ ইমান পানী হৈছে ভিডিঅ' কম যাম Hello, aja pagi lalu kalau enggak. Kita paling dulu dapat nuri kita dia cinta ada panci. Hey, follow ini message aja. Itu apa sih? ৰাস্তাতে মাছ ওলাইছে ৰাস্তাত itu pun boleh itu lah dulu kita harus pakai harga. Ada apa? Ini bahan itu. Kita tampil ni juga. Kita sintu sahaja di sini pastinya konsep. Ini rasa banget. এইটো চাক ৰাস্তা ভাঙা সুৰংগ মানুহ পুৰা মাছ ধৰি আছে এখন এখনকে দাঙিলে ক'ত পাবি মাছ উপায়গিলা একেলগে দাঙিব লাগিব এনেকে খেল ফালি দাঙিলি নাপা ৰাস্তাত মাছ আমাৰ এইফালে ৰাস্তা বুহিল তাৰ ভাতটো গতিটো ভাল নহয় দেই হা থৈ যাব এইটো টানত পাৰা নাই আৰু এটা কাল ভাল লাগছিল এইটো ৰাস্তা পানী কিমান হৈছে মাছ উঠছি না মাছ না Bisa kapat pale.
এইটো পুখুৰী পুৰা একদম নদীৰ পানীটো সোমোৱাৰ কাৰণে বেছি হৈছে। আমাৰ এতিয়া পুৰা একদম ডাঙৰ ডাঙৰ জাল আহিছে। এতিয়া আমি ডাঙৰ ডাঙৰ মাছ ধৰিম। বাইদেউ উপস্বাস্থ্য কেন্দ্ৰত পানী পিছে কিবা সুবিধা পাব না? চৰকাৰৰ পৰা 1,30 লাখ সাহায্য আছে। আজি মই এতিয়া ভেল বনাম, ভাতটো খাই আহ যে হে চুনু কল কেইটামান চাই থৈ দি। কল খাব আহিলে কাটি দিলে হ'ল। হা কালি নেৰেতো ভেলত যায়। অ হা কোনা অ অফিচত বাদ দিয়া আমাৰ ইয়াতে কোনদিনাখন ৰাস্তাত পানী ওপৰত দি যোৱা দেখিছিল। আজি এতিয়া আমাৰ ইয়াৰ ৰাস্তাৰ ওপৰত দি পানী গৈছে। হয় নহয় ইফালে লৈ গে যা, ইফালে লৈ গে। অ যা যা পুষ্পৰ নিচিনা হলে নেকি? পুষ্পা চিনেমাখন যি অ পাৰ্থক্য মাথে এটাই, পুষ্পা ঢুকেগা নেকি আৰু বৰষুণ ঢুকেগা। অ বহুত লছ হ'ব। 3টা পুখুৰী বুলিলি মোটামুটি এটাততো 20,000 মানকে মাছ চাছ দিছে হয় না? বহুত লছ হ'ব। খানা খাওয়া ভালো নেকি? কিহত পঢ়িছিলি আমি সেইটো কবিতা? কবিতা মানে গল্প বৰক শ্ৰেণীত আগতে বৰক শ্ৰেণী বুলি কৈছিলা। বৰক পানী পানী ইমান ডাঙৰ পানী আৰু অলপ পানী হেৰি মৰি বুদ্ধি দি মৰি হাতীয়ে পালেগৈ পাৰ। পানী নাই কমা। অ ইফালে পানীটো সোমোৱা নাই কাৰণে হেৰি এই ধন্দাহঁতৰ সেইফালেতো পানী নহয়, কাটি দিছে ৰাস্তা। ঐ স্কুল ছুটি দিলে। অ আজিকালি চলি আহাই নাই। অ বুঢ়া ৰাস্তাটো বুঢ়া অলপ কিবা বাকী অলপ বৰষুণ দিলে বুঢ়িয়া যাব সেইটো।